Question number first. A man is 3 years old than his wife and 4 times as old as his son. If the son becomes 15 years old after 3 years, the present age of his wife. এজন পুৰুষৰ বয়স পত্নীৰ পৰা 3 বছৰ ডাঙৰ আৰু পুত্ৰৰ পৰা 4 গুণ বেছি। 3 বছৰ পিছত পুত্ৰৰ বয়স 15 বছৰ হ'ব, তেন্তে পত্নীৰ প্ৰেজেন্ট এজ কিমান? 3 বছৰ পিছত পুত্ৰৰ বয়স 15 বছৰ হ'ব। তো বৰ্তমান পুত্ৰৰ বয়স 12 বছৰ হ'ব। এতিয়া 12 বছৰ হয়, 3 বছৰ পিছত 15 বছৰ হ'ব। ইয়াৰ ট্ৰিক্স আছে son, father and mother. সনৰ এজ 12 ওলাই আহিল। বৰ্তমান পুত্ৰৰ বয়স 12 বছৰ। পুত্ৰৰ বয়সৰ পৰা 4 গুণ তাৰ দেউতাৰ বয়স। ফাদাৰ বয়স কিমান হ'ব? 12ৰ 4 গুণ 48। আৰু ব্যক্তিৰ বয়সৰ পৰা তাৰ পত্নীৰ বয়স 3 বছৰ সৰু। তো 48ৰ পৰা 3 ইয়াৰ্ছ মাইনাছ কৰি দিম। 45 তাৰ পত্নীৰ বয়স হ'ব। অপশ্যন নম্বৰ ডি কাৰেক্ট আনসাৰ হ'ব। নেক্সট, 6 men can complete a task in 18 days. After 10 days, 4 more men join. The number of days required to complete the remaining work. 6জন পুৰুষ 15 দিনত এটা কাম সম্পূৰ্ণ কৰিব পাৰে, কিন্তু 10 দিন পিছত 4জন মানুহ আৰু আহিল আৰু যোগদান কৰিল, তেন্তে বাকী থকা কামটো কিমান দিনত কমপ্লিট হ'ব? ইয়াৰ ট্ৰিক্স আছে। 6জন ব্যক্তি 15 দিনত কামটো কমপ্লিট কৰিব পাৰে, কিন্তু 10 দিন পিছত 4জন ব্যক্তি আৰু আহি লগ লাগিল, তো কামটো কিমান দিনত কমপ্লিট হ'ব? 15 দিন আছিলে আৰু 10 দিন পিছত, তো 10 দিন ইয়াতে মাইনাছ কৰি দিম। ব্ৰেকেট 6জন ব্যক্তি আছিলে আৰু কেইজন ব্যক্তি আহিল? 4জন, তো প্লাছ 4। 6জন ব্যক্তি 15 দিনত কামটো কমপ্লিট কৰিব পাৰে, কিন্তু 10 দিন পাছত 4জন ব্যক্তি আৰু আহি লগ লাগিল, তো টোটেল 6জন ব্যক্তি আছিল আগতে, তাৰপিছত 4জন আহিছে, লগ লগাই দিছোঁ প্লাছ কৰি। 6 × 15 পৰা 10 মাইনাছ কৰিম 5, 6 4 10, 5 2 গুণ 10, 2ৰ লগত 3 যাব, 6 যাব, 3 বাৰত 3 ডে। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি। Next, if the speed of downstream is 9 km per hour and upstream is 3 km per hour, the speed of the boat is. এখন নাও ডাউনষ্ট্ৰীমত 9 km per hour গতি কৰে আৰু আপষ্ট্ৰীমত 3 km per hour গতি কৰে, তেন্তে নাওৰ স্পীড কিমান উলিয়াব লাগে? বি প্লাছ চি। বি মানে বোট, চি মানে কাৰেণ্ট। কাৰেণ্ট মানে ধাৰা বা ষ্ট্ৰীম। ইকুৱেল টু সেম ডাইৰেকশ্যনত হ'লে নাও আৰু ধাৰাৰ গতি সেম ডাইৰেকশ্যনত হ'লে প্লাছ হ'ব। তো বি প্লাছ চি দি আছে 9 km per hour। আৰু বি মাইনাছ চি অপজিট ডাইৰেকশ্যনত মাইনাছ হ'ব। 3 km per hour দি আছে। আমাক উলিয়াব লাগে নাওৰ গতি, মানে বটছৰ গতি উলিয়াব লাগে। প্লাছ মাইনাছ কেঞ্চেল হৈ যাব। 2b ইকুৱেল টু প্লাছ 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 হ'ব 9 আৰু 3 12, 2ৰ লগত 12 যাব 6 বাৰত। নাওৰ গতি কিমান আহিল? 6 km per hour। অপশ্যন নম্বৰ এ কাৰেক্ট আনসাৰ হ'ব। আৰু যদি কাৰেণ্ট সুধিলে হয় তেতিয়া চিম্পল ট্ৰিক্স আছে 9/3/2। নাওৰ গতি সুধিলে প্লাছ কৰিম আৰু কাৰেণ্টৰ গতি সুধিলে মাইনাছ কৰিম। তো 9/3 মাইনাছ কৰিলে কিমান হ'ব? 6/2। 2ৰ লগত 6 কেঞ্চেল হ'ব 3 বাৰত। এইটো কাৰেণ্টৰ গতি আহিল আৰু এইটো নাওৰ গতি। অপশ্যন নম্বৰ এ কাৰেক্ট আনসাৰ হ'ব। নেক্সট, ইফ ৰুট বি ইকুৱেল টু 4a, দেন a স্কোয়াৰ আপন b ইজ ইকুৱেল টু ৰুট বি ইকুৱেল টু 4a। বট স্কোয়াৰ কৰিম, এইফালে স্কোয়াৰ বহাম, ইয়াতো স্কোয়াৰ বহাম। এই ৰুটৰ লগত স্কোয়াৰৰ লগত এই ৰুট কেঞ্চেল হ'ব। তো b ইকুৱেল টু 4ৰ স্কোয়াৰ 16 আৰু a স্কোয়াৰ। a স্কোয়াৰ বাই b ইকুৱেল টু 1/16। a স্কোয়াৰ বাই b ইকুৱেল টু 1/16 কেনেকৈ আহিল?
বিৰ ভ্যালু 16 হ'ব বিৰ ভ্যালু 16 হৈ গ'ল a স্কয়াৰৰ ভ্যালু ইয়াতে একো নাই মানে 1 আছে ইনটু 1 তো a স্কয়াৰৰ ভ্যালু 1 আহি গ'ল অপচন নম্বৰ সি কারেক্ট आंसर হ'ব নেক্সট a fisherman cover a distance of 2 kilometers against the current in 20 minutes and return in 15 minutes then the speed of the current is এজন মাছুৱা নদীৰ যেটো কারেন্ট আছে ধাৰা আছে তাৰ বিপৰীত অপোজিট ডাইৰেকশনত 2 কিলোমিটাৰৰ ডিস্টেন্স 20 মিনিটত যায় আৰু ৰিটাৰ্ণ 15 মিনিটত আহে তেন্তে নদীৰ যেটো ধাৰা আছে কারেন্ট আছে তাৰ স্পিড কিমান উলিয়াব লাগে 2 কিলোমিটাৰৰ ডিস্টেন্স 20 মিনিটত কমপ্লিট কৰে কিলোমিটাৰ হয় এটো মিনিট হয় এক আমি ঘন্টা চেঞ্জ কৰাৰ কাৰণে 60 লগত ইনটু কৰিম 20 লগত 60 কেনসেল হ'ব 3 বাৰত 3 আৰু 2 6 কিলোমিটাৰ পাৰ আৱাৰ্স আহি গ'ল আৰু এগেইন 2 কিলোমিটাৰ ডিস্টেন্স 15 মিনিটত কমপ্লিট কৰে ইয়াক আমি 60 লগত ইনটু কৰিম 15 লগত 60 যাব 4 বাৰত 4 আৰু 2 8 কিলোমিটাৰ পাৰ আৱাৰ্স এতিয়া ফৰ্মুলা হয় 1/2 কারেন্ট হদিছে তো মাইনাস কৰি দিম 8 minus 6 8 minus 6 কৰিলে কিমান হ'ব 1/2 into 2 2 লগত 2 কেনসেল হ'ব 1 কিলোমিটাৰ পাৰ আৱাৰ্স ইয়াৰ কারেক্ট आंसर হ'ব অপচন নম্বৰ সি আৰু ইয়াৰ বেসিক হয় b minus c b মানে বট c মানে কারেন্ট অপোজিট ডাইৰেকশনত মাইনাস হ'ব কিমান আহিছে 6 কিলোমিটাৰ b plus c boats plus current same direction of plus হয় 8 বহাম আমাক উলিয়াব লাগে কারেন্ট তো সাইন চেঞ্জ কৰিম boat cancel হ'ব minus minus plus 2c equal to minus plus minus 8 পৰা 6 minus কৰিলে 2 হ'ব 2 লগত 2 cancel হ'ব 1 বাৰত c ৰ ভ্যালু কিমান আহিল 1 কারেন্টৰ ভ্যালু 1 আহিল অপচন নম্বৰ সি কারেক্ট आंसर হ'ব